রাম মনু মনু পুত্র ছয় দাসম্বাৰ ধৰ্ম হয় মনয়ন্তৰ ইহাকে বলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকৃতি কহয় যথা এই তাই ঈশান কথা এই মহন্ত বিলাকৰে এইবিলাক কথা হয় মহন্ত কাই আমাৰ যিবিলাক ভকত হৈছে এইবিলাকেই মহন্ত ৰাম জগত উদৰে ধৰি শয়ন কৰন্ত হৰি নিৰধন কহিল স্বৰূপ চাৰি মিছা মায়াময় নিজ ব্ৰহ্ম ৰূপ হয় মুকুতি বুলিয়াকে ভূপ জগত উদৰে ধৰি শয়ন কৰন্ত হৰি হৰিয়ে কি কৰি আছে শয়নত শুই আছে আৰু এইটো কথা মানে কল কাক কৈছে ভকতৰ কাৰণে কৈছে নিৰধন কহিলো স্বৰূপ চাৰি মিছা মায়াময় এইখন হৈছে মায়াৰ সংসাৰ এই মায়াৰ সংসাৰত যিমানে মৰমৰ কৰি থাকিবি সিমানে উল্টে উল্টে ধৰিব সেইকাৰণে কিছু নহয় কিছু মায়া যদি ত্যাগ কৰিব পাৰে নিজৰ শৰীৰটা কিন্তু ভালৰ ফালে আহিব আৰু যিমানে মায়া সোমাবি সিমানে কি হ'ব চাৰিওফালে আগুৰি ধৰিব এতিয়া কৈছে চাৰি মিছা মায়াময় যেন মায়াৰ সংসাৰ মায়াত বেছিকৈ মজি থাকিবলৈ দিয়া নাই কাক দিয়া নাই ভকতসকলক নিজ ব্ৰহ্ম ৰূপ হয় মুকুতি বুলিয়া আকে ভূপ ভূপ মানে এই